You are too hardworking man. Hey bro, your knicker is decking. तो हेलो नमस्ते नमस्कार गुमरुक सुदुम दिस इज योर फ्रेंड गडले एंड यू वाचिंग मिसिंग यामे ब्लॉग तो আজি আহিলো আমি নাৰী চক ভিউ চক মোৰ পিছফালে আছে ডাঙৰ ডাঙৰ পাহাৰ আৰু এই দলংটোৰ তলত আছে কি ধুনীয়া নদী এই ফালৰ পৰা বৈ আহিছে সো ইয়াতে ইয়াৰ লোকেল কেটাই মানে হুটপুছ কৰে আহুতে কোনোবা এই মাল চাল আনিছে নেকি বুলি কাৰণ ইয়াত অলপ ধুনীয়া জেগাটো লেতেৰা চেতেৰা কৰি যায় তাৰপিছত এইবোৰ খাই বৈ মানে উৎপাত কৰে কেইটামান তো আমি ইয়াতে আজি গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস আনিছোঁ গাহৰি মাংসটো পুৰি খাম আৰু ব্ৰইলাৰটো শুকানত বনাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া আমি বা বিচাৰি পোৱা নাই তো মিত্ৰ এইটোৱে হ'ল আমাৰ ধুনীয়া নাৰী এফালে পাহাৰ চক ওচৰতে একদম আৰু এতিয়া আমি এই তললৈ নামিবলৈ ৰাস্তা বিচাৰি আছোঁ ইয়াৰ পৰা নামিব পাৰিম চাগে দেই নাৰীটো নাই বাৰু জেগাটোৰ নাম নাৰী ইয়াতে নামিবলৈ আমি ৰাস্তা পালোঁ তো আমি তললৈ নামি গৈ আছোঁ একদম হাতটো খালী নাই বটল পানী বটল চব তো মিত্ৰ আমি আহি পালোঁ আমাৰ লোকেশ্যন ইয়াতে জেগাকেইটা চাই অতিকৈ মন উৎফুল্লিত হৈছে ইয়াতে ক'ৰবাত চুকত জুই জ্বলাবলৈ ব্যৱস্থাটো কৰোঁ মোৰ পেন হলকি গৈছে তাৰ আগতে তো এইখিনিতে আমাক ছাৰপ্ৰাইজ কৰিবলৈ আহিলে বৰষুণ টিপটিপকৈ পৰি আছে এতিয়া আমাক বিউটিকেইটা এৰি সেই দলংটোত যে আছিলোঁ তাৰ তললৈ গৈ আছোঁ কাৰণ বৰষুণতে ডিষ্টাৰ্ব কৰি দিলে এতিয়া আমাক তাৰ তলতে এতিয়া জুই চুই ফুৱাই লওঁ তাৰ আগতে ভাই খৰি বিচাৰি লওঁ তো আমি এই দলংটোৰ তলত আছোঁ এতিয়া এইফালে সোণোৱাল আৰু আমাৰ জন দৈমাৰী খৰি বিচাৰিবলৈ পঠাইছোঁ সিহঁতক আমি এতিয়া খৰি কাটো আৰু চুঙা ৰেডি কৰোঁ ব্ৰইলাৰ বেয়া কথা নহয় বেয়া কথা বেয়া কথা নকবি তো এতিয়া আমি খৰিকাটো চুচি লওঁ তাৰপিছত চুঙাটো বনাই লওঁ চাই থাকক জোৰে ৰহিয়ে এণ্ড ঠক তো এই জাষ্ট কেমেৰাটো পানীত সোমালোঁ তাৰ কাৰণে মাইকটো অলপ প্ৰব্লেম হ'ব পাৰে তাতে দাদাই জুইটো জ্বলালে জুই আৰম্ভ কৰিলে বৰষুণটো পেটে দি আছে এতিয়া মই এই গাহৰি মাংসকেইটা 1 কেজি আছে ইয়াত এইকেইটাক এই খৰি কাকত গ'ল এই খৰিকাত এনেকৈ ভৰাম এতিয়া মাংসটো বহুত টান হৈছে ৰ'ব কমপ্লিট কৰি আপোনালোকক দেখাই আছোঁ তো দুটা খৰিকা ফুল হৈ গ'ল আমি ভাবিছিলোঁ দুটা খৰিকা ধুনীয়াকৈ জুৰি যাব বাট এইফালে বাচি গ'ল এটা খৰিকা ইয়াত লাভ কৰি আছে এণ্ড আমি গাহৰিটো কৰি লওঁ তাৰপিছত ব্ৰইলাৰো আছে ব্ৰইলাৰটো আমি বনাম চুঙা ৰেডি হৈ আছে এতিয়া এই জন্মেজা ডাঙৰীয়াই এই নিকালত আছে তলৰ ফালে মন নকৰিব আৰু এইফালে আদা লচুন চাফা কৰি আছে তো আমি ইয়াতে এইটো তিনচুকীয়াকৈ কিবা চাং এটা বনাই ল'লোঁ তাতে এই মাংসকেইটা ওপৰত ৰাখিবলৈ তাৰপিছত খৰিটো অলপ কম হৈছে বিচাৰিব যাম এতিয়া আকৌ তো ইয়াতে আমি কেঁচা জলকীয়া আনিছিলোঁ আৰু ইয়াত আদা নহৰু চাফা কৰা হ'ল ইয়াত মই খুন্দনা এটা বনাইছোঁ ইয়াতে এইকেইটা খুন্দিম যোগাৰ দ্য খুন্দনা লাইট আমাৰ মৰাং ডাঙৰীয়া এজন এখেতে খুন্দি আছে মই ভিডিঅ' কৰি আছোঁ মানে ভিডিঅ' কৰা এইটোৱে ফাইদা ভিডিঅ' কৰিম বুলি কৈ কামটো স্কিপ কৰি দিব পাৰি আৰু এইটো আমাৰ লোকেল মুৰ্গী লাইট this is the main chef this is the main cooker this is chicken pieces too large that's why I am cutting this into quarter and putting this in the sunga of the in this bar and burning this to jui ইয়াতে মাংসটো মই কাটি পিচ কৰিলোঁ ইয়াতে মছলা ৰেডি আৰু ইয়াত মিক্স কৰিম এইটোক তো ইয়াতে অকণমানকৈ ভৰাই দিওঁ তো গাইজ এফালে আছোঁ মই তো গাইজ ইয়াত আমি এই পাত দি বন্ধ কৰিম এইটোক এনেকৈ লাকচিন দাঁড়াই বাদ দিওঁ ভালকৈ সোমা তো এনেকৈ মানে বস্তুটো দি দিম আৰু
ইয়াতে একফালে হৈ আছে আমাৰ গাহৰি আৰু এইফালে ব্ৰইলাৰ কি ক'ম এইটোক চুঙাত দিয়া ব্ৰইলাৰ হাতটো ধুই লওঁ লেতেৰা হৈ আছে পূৰা মছলা চছলা লাগি আছে হাতত এতিয়া হাতটো ধুই লওঁ আৰু আমাৰ চুনুৱাল দাই তাত মাছ ধৰি আছে কি হ'ব What is this? তো এইটো চাওক গিৰগিট হয় এইটো গ্ৰীণ কালাৰ হৈ আছিলে তাৰপিছত ওপৰৰ পৰা ক'ৰবাৰ পৰা পৰিলে নেকি ইয়াতে মৰি আছে ইয়াক শ্ৰদ্ধাঞ্জলি দিব লাগিব মৰি আছে না অথনি মই অকলে গা ধুই আহিলোঁ বাকী দুজন তাতে আছে নদীতে এফালে ভিডিঅ' নবনালোঁ কাৰণ অল আৰ ইন বিকিনি চৰি মৰাং ডাঙৰীয়াই অলপ মাগো তোৰ ওলাবলা লাভ চলি আছে ইয়াতে আমাৰ মাংস হ'ব আৰু ৰেডি ৰঙা ৰঙা হৈছে আৰু জুই লাগিব খৰি একেটা আছে তো পথাৰত যাব লাগিব কাৰণ আন্ধাৰ হৈ আহিছে এফালে পোহৰ দেখোন গাহৰি মাংস পিচকেইটা ডাঙৰ হোৱাৰ কাৰণে অলপ সৰু সৰু কৰাই ল'লোঁ আৰু ইয়াতে আমাৰ ব্ৰইলাৰ ইজ অলছ' মে বি ৰেডি জোখ থাক বাজি আছে অলপ ঘূৰাই দিব লাগিব যেন লাগিছে ভালকৈ হোৱা নাই আমি এতিয়া আন্দাজটো পোৱা নাই কিমান দেৰিত হ'ব লাগে বা কেনেকৈ হ'ব লাগিব চ' আমি ভাবিছোঁ চুঙাকেইটা কি কয় এইটো বাহিৰৰ বাঁহকেইটা যেতিয়ালৈ কলা কলা নহয় তেতিয়ালৈ জ্বলিব দিওঁ বাট আমাৰ টাইমটো বেছি নাই পটাপট খাই যাব লাগিব এণ্ড মই এতিয়া মোবাইলৰ পৰা বনাই আছোঁ ভিডিঅ' কাৰণ একশ্যন কেমেৰাত পানীত ডুবকি মাৰিলোঁ তো স্পীকাৰটো অলপ বেয়া হৈ আছে অলপ দেৰিত হ'ব লাগিব শুকাবলৈ তাৰপিছতে ভাল হ'বগৈ ব্ৰইলাৰটোৰ পৰা পানী ওলাই আহিছে চাওক আপোনালোকে কোনোবা যদি বনাই পাইছে কমেণ্ট কৰি জনাব এনেকৈ হৈছে নে নাই তো আমি এইটো যেনেকৈ নহওক এতিয়া খাম আৰু টাইমটো বেছি নাই আৰু উপায় নাই সিজিলে সিজক নিসিজিলে নাই বনাইছোঁ দেই ফাৰ্ষ্ট টাইম আমি আমাৰ চুঙা চিকেন হৈ গ'ল ইটছ ৰেডি মই টেষ্ট কৰি চালোঁ মজা হৈছে মজা মজা টেষ্টি টেষ্টি হেপেনিং মেন What a tasty man. Oh, what a beauty man. You are too hardworking man. Hey bro, your knicker is decking. Amar sungat dia chicken ready. Aru khorikhat dia gahori mangkho ready. Oh, etia ha doba aru. Apunalok nerekha no dekhale apunalokor mukhor pani poribo. Hekane nerekha aru. Enjoy kori kori khai lo etia ami. Bhai keneka lagise? Comment. Test. তো এজন দাদাই মাংস নাখায় সেইকাৰণে এই চিপছ খাই আছে উপায় নাই আৰু আমাৰ লগত কোনো ধৰণৰ মাল চাল নাই দেই স্প্ৰাইটহে আছে স্প্ৰাইটতো পানীহে আছে লাল পানী নহয় আকৌ ৰক্সিন নহয় পানী জল 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 এই পবিত্ৰ জল হে ইসমে শেষ এফালে আৰু কোনে কৰিলে এইটোক চুনুৱাল দাই অকলে কৰিছে কিন্তু আমি পুৰা হাৰ মানি গ'লোঁ চুঙাত দিয়া ব্ৰইলাৰ বহুত টেষ্টি লাগিছে টেষ্টি পুৰা টেষ্টি মানে এতিয়া আমি আমাৰ বেগকেইটা পেকিং কৰোঁ তাৰপিছত ইয়াৰ পৰা ওলাওঁ অ'কে চ' আমি এৰিলোঁ টাটা বাই বাই দিওঁ এইটো জেগাটোক যাওঁ আৰু ভাগৰ লাগি গৈছে উঠিব পৰা নাই বহুত ওখ আছে এইটো জেগাত মানে কি পাহাৰ উঠা নিচিনা লাগিছে কিন্তু বালি এই চব বালি পাহাৰ এইটো আমাৰ স্কুটি বাইক চৰি ডুকাটি লাইট এণ্ড হায়াবুছা লাইট এতিয়া আমি টাটা বাই বাই কৰোঁ তো থপৰাটো যদি প্ৰথমবাৰ দেখিছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কমেণ্ট শ্বেয়াৰটো কৰিব একদম নাপাহৰিব আজিলৈ ইমানেই বাই বাই